বহুপদ এতিয়া বহুপদ মানে কি বহুপদ কি সেই বিষয়ে জানিবলৈ হলে আমাক প্ৰথমত জানিব লাগিব বীজগণিতীয় ৰাশি আমাৰ প্ৰথম টপিকটো আহিব বীজগণিতীয় ৰাশি এতিয়া বীজগণিতীয় ৰাশি কি বীজগণিতীয় ৰাশি কেনেকৈ গঠন হয় তাত এটা ধ্ৰুৱক থাকিব ধ্ৰুৱকটো এটা চলকৰ সৈতে পূৰণ হৈ থাকিব এটোক আমি কি বুলি কম তেতিয়া হলে এটা বীজগণিতীয় ৰাশি ধ্ৰুৱক মানে কি ধ্ৰুৱক হল ধ্ৰুৱকটোৰ মান এটা নিৰ্দিষ্ট সমস্যাৰ বাবে কেতিয়াও পৰিৱৰ্তন নহয় আকৌ চলকৰ মানটো সদায় পৰিৱৰ্তনশীল ধ্ৰুৱকবোৰক আমি ইংৰাজী বৰ্ণমালাৰ স্মল a স্মল b c ইত্যাদি আখৰেৰে লিখো আকৌ চলকবোৰক ইংৰাজী বৰ্ণমালাৰ x y z আদি আখৰেৰে লিখা হয় এতিয়া কিছুমান বীজগণিতীয় ৰাশিৰ উদাহৰণ যেনে কেনেকুৱা হ'ব ax এটো এটা বীজগণিতীয় ৰাশি হ'ব এটো হল ধ্ৰুৱক আৰু x টো হল এটা চলক তেনেকুৱা আৰু আছে বহুত কি দিব পাৰিম 7x + 2 9x + 3 এইবিলাক হল বীজগণিতীয় ৰাশি এই বীজগণিতীয় ৰাশিৰ ইয়াত যে লিখিলো এটুক এটা কি বুলি কম এটো এটা পদ এটো এটা পদ বীজগণিতীয় ৰাশিৰ ইয়াত কেইটা পদ আছে এটা পদ আছে ইয়াত কেইটা আছে ইয়াত দুটা পদ আছে তেনেকে ইয়াতো দুটা পদ আছে এতিয়া বীজগণিতীয় ৰাশিৰ বিষয়ে জনাৰ পিছত তাৰ পিছত আহিব বহুপদ বহুপদ মানে কি এতিয়া বহুপদৰ সংজ্ঞাটো এনেকৈ দিয়া হৈছে যিবোৰ বীজগণিতীয় ৰাশিৰ প্ৰত্যেকটো পদৰ চলকৰ সূচকবোৰ এটা পূৰ্ণ সংখ্যা হয় সেই বীজগণিতীয় ৰাশিবোৰক আমি কি বুলি কম বহুপদ ইয়াত আমি যিবিলাক আটাইবিলাক বীজগণিতীয় ৰাশি বহুপদ নহব অকল কিছুমান বীজগণিতীয় ৰাশিহে কি হ'ব বহুপদ হ'ব বহুপদ হ'বলৈ হলে কি হ'ব লাগিব বীজগণিতীয় ৰাশিটোৰ তাত যিকেইটা পদ থাকিব পদকেইটাৰ চলকবোৰৰ সূচক মানে ইয়াত আৰু এটা নাম কি ঘাত বুলি কয় এই ঘাতবোৰ এটা পূৰ্ণ সংখ্যা মানে কি পূৰ্ণ সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় 0 1 2 3 এইবিলাক হল পূৰ্ণ সংখ্যা যেটো অজ্ঞাত ৰাশি থাকিব এই সূচকটো আমি আন এটা নামেৰেও জানো অজ্ঞাত ৰাশি এই অজ্ঞাত ৰাশিটোৰ পাৱাৰ যেটো থাকিব সেইটো এটা পূৰ্ণ সংখ্যা হ'ব লাগিব যেনে কিছুমান উদাহৰণ চোৱা 9x + 4 ইয়াত এইটো এটা পদ হয়নে নহয় এই পদটোত ইয়াত চলক কোনটো x হল চলক ইয়াৰ মাত্ৰা বা পাৱাৰটো কিমান আছে ইয়াৰ পাৱাৰটো 1 আছে ইয়াত একো নাই মানে 1 এটা আছে তেনেকে ইয়াত অকল এটা সংখ্যাই আছে 4 আছে ইয়াক আমি কি বুলি কম যদি এটো দি না থাকে যদি এনেকে দিয়া থাকে অকল 4 দিয়া থাকে তেতিয়া হলে আমি তাক কি বুলি কম ধ্ৰুৱক বহুপদ এটো হ'ব ধ্ৰুৱক বহুপদ এটো কেনেকৈ হ'ব বহুপদ আমি ইয়াত আকৌ চলক নাই আমি এটো কেনেকৈ লিখিব পাৰো x ৰ পাৱাৰ 0 এটো এনেকৈ হৈ যায় কিহৰ কাৰণে যেহেতু কোনো এটা সংখ্যাৰ পাৱাৰ যেতিয়া 0 হয় তাৰ ভ্যালুটো সদায় 1 হয় এই কাৰণে যিবিলাক অকল কনস্ট্যান্ট দিয়া থাকে সেইবিলাকক আমি ধ্ৰুৱক বহুপদ বুলি কম আমি তেনেকৈ আৰু কিছুমান উদাহৰণ ল'ব পাৰো যেনে 4x + 1/x এটো এটা বহুপদ হয় নে নহয় এটো এটা বহুপদ নহব কিহৰ কাৰণে এটো যদি আমি সজাই লিখো 4x = 1/x 1/x মানে কি x ৰ পাৱাৰ -1 হ'ব ইয়াত
দ্বিতীয় পদ যেটো আছে সেইটো পদৰ পাৱাৰ যেটো আছে সেইটো এটা পূৰ্ণ সংখ্যা নহয় এইটো এটা কি ইন্টিজাৰ বা অখণ্ড সংখ্যা গতিকে এইটো এটা বহুপদ নহব কিন্তু এইটো এটা বীজগণিতীয় ৰাশি বহুপদৰ পিছত বহুপদৰ সংজ্ঞাৰ পিছত আহিব আমাৰ বহুপদৰ মাত্ৰা এতিয়া আকৌ বহুপদৰ মাত্ৰাটো কি হ'ব বহুপদৰ মাত্ৰা হ'ল বহুপদটোৰ চলকৰ সৰ্বোচ্চ ইয়াক আমি কি বুলি কওঁ বহুপদটোৰ মাত্ৰা যেনে কিছুমান উদাহৰণ দিওঁ 4x + 3 যদি খুদা হয় এই বহুপদটোৰ মাত্ৰা কিমান ইয়াত চোৱা বহুপদটোৰ প্ৰথম পদ যেটো আছে সেই প্ৰথম পদটোত চলক যেটো আছে চলকৰ সূচকটো কিমান দি আছে ইয়াত 1 আছে আকৌ এটো কি এটা ধ্ৰুৱক গতিকে ইয়াৰ সৈতে যেটো চলক আছে চলকৰ পাৱাৰটো আছে 0 গতিকে যদি খুদা হয় এই বহুপদটোৰ মাত্ৰা কিমান হ'ব ইয়াত 0 আছে ইয়াত 1 আছে গতিকে মাত্ৰাটো হ'ব 1 কিহৰ কাৰণে ইয়াত ডেফিনেশনত দিয়া আছে বহুপদটোৰ চলকৰ সৰ্বোচ্চ ঘাতটোক আমি কি বুলি কওঁ বহুপদটোৰ মাত্ৰা গতিকে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব 1 তেনেকৈ আৰু কিছুমান ধৰা যদি দিয়া থাকে ধ্ৰুৱক বহুপদ 4 দিয়া আছে 4 ৰ ঘাত কিমান হ'ব এনেকুৱা টাইপৰ কোৱেশ্চন এটা পৰীক্ষা দিয়ে 4 ৰ ঘাত কিমান হ'ব 4 এটা কি ধ্ৰুৱক বহুপদ হয় নে নহয় গতিকে 4 ৰ ঘাত হ'ব 4 ক আমি কেনেকৈ লিখিব পাৰিম 4 * x ৰ পাৱাৰ 0 যেহেতু আগতে কোৱা হৈছে কোনো এটা সংখ্যাৰ পাৱাৰ যেতিয়া 0 হয় তাৰ ভ্যালুটো সদায় 1 হয় গতিকে x ৰ 4 ক আমি এনেকৈ লিখিব পাৰি ইয়াত পাৱাৰটো কিমান হ'ব পাৱাৰটো 0 হ'ব গতিকে ধ্ৰুৱক বহুপদৰ যেতিয়া পাবা ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় 0 হয় এতিয়া বহুপদৰ মাত্ৰাৰ পিছত আহিব বহুপদৰ প্ৰকাৰ বহুপদৰ প্ৰকাৰ বহুপদক আমি বহুপদ ফ্লো চাৰ্টটো আঁকি লৈছো প্ৰথমত পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তাৰ পিছত বহুপদ মাত্ৰাৰ ওপৰত ভিত্তি কৰি ইহঁতক বিভিন্ন ভাগত ভাগ কৰা হয় পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ইহঁতক বিভিন্ন ধৰণৰ ভাগত ভাগ কৰা হয় যেনে একপদ দ্বিপদ ত্ৰিপদ এনেকৈ গৈ থাকিব তাৰ পিছত মাত্ৰাৰ ওপৰত ভিত্তি কৰি ইহঁতক বিভিন্ন ভাগত ভাগ কৰা হয় যেনেকৈ প্ৰথমটো হ'ল ৰৈখিক তাৰ পিছত আহিব দ্বিঘাত তাৰ পিছত আহিব ত্ৰিঘাত এতিয়া আকৌ একপদ মানে কি একপদ মানে যিবিলাক বহুপদত মাত্ৰ এটাই মাত্ৰ পদ থাকিব যিবিলাক বহুপদত মাত্ৰ এটাই পদ থাকিব তেনেকুৱা বহুপদক আমি কি বুলি কম একপদ ধৰা একপদ বহুপদ কোনবিলাক 7x 3x ধৰা কিবা এটা কনষ্টেন্ট দিয়া আছে সেইটো এই আটাইবিলাক কি হ'ব একপদ ইয়াত পদ কেইটা আছে এটা আছে ইয়াত x ৰ পাৱাৰ 0 হ'ব পাৰে ধৰা 3 দিয়া আছে বা
9x ৰ পাৱাৰ 4 দি আছে এইবিলাক আটাইবিলাকে কি হ'ব একপদ ইয়াত এটাকে পদ আছে তেনেকে দ্বিপদৰ উদাহৰণ কিছুমান ধৰা 7x + 4 ইয়াত পদ কেইটা আছে দুটা এটো এটা বহুপদ হয় ইয়াত পদ দুটা আছে গতিকে এইবিলাক হ'ব এটা দ্বিপদ এনেকুৱা ধৰণৰ সকলোবোৰকে আমি কি বুলি কম দ্বিপদ তেনেকে ত্ৰিপদত কি হ'ব তিনিটা পদ থাকিব লাগিব তিনিটা পদ ধৰা 7x + 7x² + 3x + 2 ইয়াত কেইটা পদ আছে তিনিটা পদ আছে গতিকে এইটো এটা ত্ৰিপদ এনেকুৱা ধৰণৰ আটাইবোৰকে আমি কি বুলি কম ত্ৰিপদ তাৰ পিছত মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদক আমি বিভিন্ন ভাগত ভাগ কৰোঁ এনেকৈ গৈয়ে থাকিব তাৰ পিছত মাত্ৰাৰ ওপৰতো ভিত্তি কৰি বহুপদ এটাক বিভিন্ন ভাগত ভাগ কৰা হয় প্ৰথমত আহিব ৰৈখিক বহুপদৰ সাধাৰণ আৰ্হিটো হ'ল ax + b এনেকুৱা ধৰণৰ আটাইবোৰ বহুপদক আমি কি বুলি কম এইটো হ'ল সাধাৰণ আৰ্হি য'ত a ≠ 0 এনেকুৱা আকাৰৰ যিকোনো বহুপদক আমি কি বুলি কম ৰৈখিক বহুপদ এনেকি এতিয়া কিছুমান উদাহৰণ দিওঁ ধৰা 3x + 2 এইটো এটা কি হ'ব ৰৈখিক বহুপদ 3x বা 9x এই আটাইবিলাকে কি হ'ব এটা ৰৈখিক বহুপদ হ'বলৈ কোনটো কণ্ডিশ্যন হ'ব লাগিব ax + b এনেকুৱা টাইপৰ আটাইবিলাক বহুপদক আমি কি বুলি কওঁ ৰৈখিক বহুপদ ইয়াত a ≠ 0 হ'ব লাগিব তাৰ পিছতটো আহিব দ্বিঘাত বহুপদ হ'বলৈ হ'লে তাৰ সাধাৰণ আৰ্হিটো হ'ল ax² bx + c য'ত কি হয় এৰ মানটো 0 নহয় যদি এৰ মানটো 0 হৈ যায় তেতিয়াহ'লে এই গোটেই পদটো কি হৈ যাব 0 হৈ যাব গতিকে সেইটো আৰু দ্বিঘাত হৈ নাথাকে তেতিয়া সেইটো এটা কি হ'ব ৰৈখিক হ'ব গতিকে ইয়াত এই কণ্ডিশ্যনটো ইম্পৰ্টেণ্ট ax² + bx + c এনেকুৱা আকাৰৰ আটাইবিলাক বহুপদক আমি কি বুলি কম দ্বিঘাত বহুপদ কিছুমান উদাহৰণ চোৱা ধৰা 7x² + 2 এইটো এটা ধৰা 9x² + 3x + 2 এনেকুৱা আটাইবোৰকে আমি কি বুলি কম দ্বিঘাত বহুপদ তাৰ পিছত আহিব ত্ৰিঘাত বহুপদৰ ইয়াৰ সাধাৰণ আৰ্হিটো হৈছে ax³ + bx² + cx + d য'ত a ≠ 0 ইয়াত চোৱা a যদি 0 হৈ যায় গতিকে এই পদটো কি হৈ যাব 0 হৈ যাব এই পদটো 0 হোৱাৰ লগে লগে সেইটো এটা ত্ৰিঘাত হৈ নাথাকে তেতিয়া এইটো কি হৈ যাব দ্বিঘাত সমীকৰণ হৈ যাব গতিকে যেতিয়া সাধাৰণ আৰ্হিটো লিখিব আহিব এইটো লিখাৰ পিছত কণ্ডিশ্যনটো ইম্পৰ্টেণ্ট এইটো মনত ৰাখিবা কিছুমান উদাহৰণ চোৱা x³ এইটো এটা x³ তাৰ পিছত ধৰা x³ + 3 ধৰা x³ + 2x² + 7x 9x + 2 এনেকুৱা ধৰণৰ আটাইবিলাককে আমি কি বুলি কম এটা ত্ৰিঘাত বহুপদ তেনেকৈ গৈয়ে থাকিব বাস তাৰ পিছৰ টপিকটো হ'ব আমাৰ বহুপদটোৰ মান কি হয় বহুপদ এটা সাধাৰণতে আমি px এৰে ডিনোট কৰোঁ px এৰে সূচিত কৰা হয় px মানে কি পলিনমিয়েল অফ x গতিকে এইটো ইংৰাজী পৰা আহিছে পলিনমিয়েল অফ x এৰে বহুপদ এটাক সূচিত কৰা হয় এতিয়া আমাৰ বহুপদটোৰ মান px ৰ মান কি হ'ব px ৰ মানটো কেনেকৈ আমি যদি এতিয়া বহুপদটোৰ মান উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি কৰিম ধৰা px বহুপদটোক x ৰ ঠাইত
আমি কে এটা বাস্তৱ সংখ্যা লম বাস্তৱ সংখ্যাটো xৰ ঠাইত আমি কি কৰিম পাতি দিম পতাত আমি কি পাম বহুপদটোৰ মান পাই যাম ঠিক আছে এতিয়া ধৰা বহুপদটো আমাক এনেকৈ দিয়া আছে px = 3x + 2 এনেকৈ দিয়া আছে ইয়াত x = 1ৰ বাবে মান ওলোৱা মান কিমান বুলি খুদিব পাৰে একেবাৰে সহজ ইয়াত আমি কি কৰিম p xৰ ঠাইত কি কৰিম x = 1 পুট কৰিম তেনেকৈ ইয়াতো 3 xৰ ঠাইত কি পুট কৰিম 1 + 2 3 × 3 + 2 কিমান হৈ যাব 5 এই 5টোকে আমি কি বুলি কম px টোৰ 1ৰ মান তাৰ পিছত আহিব বহুপদটোৰ শূন্য এটো আমি সদায় শুনিয়ে থাকো বহুপদটোৰ শূন্য বহুপদটোৰ শূন্য কি হয় এতিয়া আমি কোনো এটা বহুপদ দিয়া আছে ধৰা px = ইমান দিয়া আছে এই বহুপদটোৰ শূন্যটোক আমি কি হ'ব এতিয়া তাৰ পিছত আহিব বহুপদটোৰ শূন্য বহুপদটোৰ শূন্য কি হয় ধৰা এটা বাস্তৱ সংখ্যা কে আছে সেই বাস্তৱ সংখ্যাটো pxৰ ঠাইত যেতিয়া আমি পুট কৰিম xৰ ঠাইত আমি কেৰ মানটো যেতিয়া পুট কৰিম তেতিয়া আমি কি পাব লাগিব pk = 0 পাব লাগিব যেতিয়া xৰ ঠাইত আমি কেটো পুট কৰাৰ পিছত যদি আমি pk = 0 পাওঁ তেতিয়া হলে আমি তাক কি বুলি কম কেটো বহুপদটোৰ শূন্য বুলি কম কেটোক আমি কি বুলি কম বহুপদটোৰ এটা শূন্য বুলি কম গতিকে কোনো এটা বহুপদৰ শূন্য ওলাবলৈ হলে শূন্য মানে কি কোনো এটা বাস্তৱ সংখ্যা যেতিয়া সেই xৰ ঠাইত বহুপদটোৰ xৰ ঠাইত যেতিয়া আমি সেই সংখ্যাটোক পুট কৰিম পুট কৰাৰ পিছত পতাৰ পিছত আমি কি পাব লাগিব সেই বহুপদটোৰ মান শূন্য পাব লাগিব তেতিয়া হলে সেই বাস্তৱ সংখ্যাটোক আমি কি বুলি কম বহুপদটোৰ শূন্য এতিয়া ধৰা আমাৰ কি ৰৈখিক বহুপদ এটা আছিল হয় নে নহয় ধৰা px = ৰৈখিক বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি আছিলে x + b হয় নে নহয় গতিকে ইয়াৰ শূন্যটো কি হ'ব আমি = শূন্য পুট কৰিলো তাৰ পিছত চোৱা ax + b = 0 বা ax = b টো হেফালে গলে কি হ'ব -b তাৰ পিছত x ৰ ভ্যালুটো হ'ব x = -b ইয়াত পূৰণ হৈ আছে এটো তাত গলে হৰণ হ'ব এটা ৰৈখিক বহুপদৰ যদি শূন্য ওলাব দিয়ে তেতিয়া হলে আমি কি লিখিম -b/a পুট কৰিলে এতিয়া আমাক যদি বহুপদৰ শূন্য ওলাব দিয়ে আমি কেনেকৈ উলিয়াম তাৰ ঠাইত যিকোনো এটা সংখ্যা পুট কৰাৰ পিছত যদি সেই বহুপদটো = 0 দিয়ে তেতিয়া হলে কম সেই সংখ্যাটোক সেই বহুপদটোৰ শূন্য তেনেকে যদি এটা ৰৈখিক বহুপদ দিয়া থাকে তেতিয়া হলে তাৰ শূন্যটো আমি কেনেকৈ পাম -b/a b মানে কি b মানে হল ৰৈখিক বহুপদটোৰ ধ্ৰুৱকটো তাত যিটো ধ্ৰুৱক সংখ্যা দিয়া থাকিব সেইটো আৰু a মানে হল যিটো x থাকিব তাৰ সহগ মানে এটো হ'ব চলকটোৰ সহগ তেনেকৈ উদাহৰণ চোৱা কিছুমান উদাহৰণ দেখিলে আমি গম পাই যাম 3x + 2 এই বহুপদটোৰ শূন্য কিমান হ'ব যদি খুদে তেতিয়া হলে আমাৰ আনসাৰটো আমি কেনেকৈ লিখিম 3x + 2 = 0 দি দিম তাৰ পিছত আমি x ৰ ভ্যালুটো উলিয়াই লওঁ 3x ইয়াত 2 টো
সমান চিহ্নৰ এইফালে প্লাছত আছে এইফালে গ'লে -2 হ'ব তাৰপিছত x = -2/, ইয়াত পূৰণ হৈ আছে 3 টো ইয়াত আহিলে 3 হৈ যাব গতিকে এই ৰৈখিক বহুপদটোৰ শূন্য যদি খুদে সেই শূন্যটো হ'ব -2/3 এতিয়া আমি ইয়াত যে সূত্ৰটো লিখিছিলো তাৰ পৰা চাওঁ হেতু শুদ্ধ হৈছে নে নাই হেতু আমি চাবলৈ কি কৰিব লাগিব x ৰ শূন্যটো হ'ব x = কি লিখিছিলো -b ইয়াত b ৰ মান কিমান b ৰ মান আছে 2 / 2 আছে তলত কি আছিল a মানে কি আছিল যেটো চলক আছিল চলকটোৰ সহগ ইয়াত সহগ কিমান আছে 3 দুইটাতে চোৱা একেই ভ্যালু পাইছো গতিকে বহুপদৰ শূন্য হ'ব এনেকুৱা এটা বাস্তৱ সংখ্যা যেটো বাস্তৱ সংখ্যা সেই বহুপদটোত চলকৰ ঠাইত পুট কৰাৰ পিছত সেই গোটেই বহুপদটোৰ মান কিমান হয় 0 হয় তেতিয়া হলে সেই বাস্তৱ সংখ্যাটোক আমি কি বুলি কম বহুপদটোৰ শূন্য বহুপদ নামৰ চেপ্টাৰটোৰ কমপ্লিট আভাস এইটোৱে ইয়ালৈকে তাৰ পিছত বহুপদৰ পৰৱৰ্তী যিবিলাক অংক দি আছে কিতাপত সেইবিলাক আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ